ককা তোমাক কেনেকুৱা লাগিছে আজি ককা গোটেই দাইছিলি পকা মিছলা ফিছলা কি কেনেকুৱা লাগিছে ককা এটাই ৰবাব টেঙা লৈছে আৰু এইফালে পচলা লৈছে আৰু দাঁতকেইটা কেলে ক'লা এইকেইটা দাঁতকেইটা ইমেইলটো বেয়া হয় আকৌ পানী বেয়া ন গোটেই বটল আপুনি অকলে খালে নেকি কালিতো অকলে খালে অকলে খালাম আৰু লাগব হেল্ল' গাইজ আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু এইফালে আইতা এইফালে পালেহি আকৌ আমাৰ গনু আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল মই খিৰিকী দুখন খুলি লৈছোঁ খিৰিকী নুখুলিলে মোৰতো অৱস্থা বেয়া হৈ যায় পূৰা বমি ওলাই যায় গম পায়নে আৰু এইফালে এজন দাদাই স্কুটিৰ ওপৰত কিমান ধুনীয়াকৈ আৰামছে চলাই গৈছে স্কুটিখন দেখিছেনে ভাবিলোঁ আপোনালোককো দেখাই দিওঁ সেইকাৰণে অলপ ভিডিঅ' কৰি ৰাখিলোঁ তাৰপিছতে দেখিছেনে কিমান ধুনীয়া চিনেৰী ৱাও ইমান ধুনীয়া ৰাস্তাৰ কিনাৰে কিনাৰে গোটেই সেউজীয়া সেউজীয়া ধান পথাৰ এইফালে গছ এফালে নীলা আকাশ তাৰ মাজতে ডাৱৰ বহুত ভাল লাগে এনেকুৱা হেৰিবোৰ চিনেৰীবোৰ তাৰপাছত এনেকৈ গৈ চাই থাকক আপোনালোকে ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে গাইছ তাৰপিছতে মোৰ টোপনি ওলাই গ'ল হৈ গ'ল ভিডিঅ' কৰি মোৰ জানেনে গাড়ীত গ'লে মানে যি গাড়ীয়ে হওক লাগিলে মোৰতো মানে টোপনি হৈ যায় আৰু সেইকাৰণে মাজতে মই টোপনি যাওঁগৈ তাৰপিছত আকৌ সাৰ পালোঁ তাৰপিছত সাৰ পোৱাৰ কাৰণে অলপ ৰেষ্ট লৈ কিবা কিবি খাই আকৌ আপোনালোকক দেখুৱাবলৈ ভিডিঅ' কৰিলোঁ এতিয়া মানে মই শুই থাকোঁতে মানে পাবহিয়ে হ'ল আৰু মথাউৰি উঠিলোঁ এতিয়া পামগৈ মামা ঘৰ গতিকে আপোনালোকেও আমাৰ লগত যাওক আমি কৰা ধেমালিবোৰ ফূৰ্তিবোৰ চাওক গাইছ কিমান ধুনীয়া হ'বলৈ গৈ আছে ভিডিঅ'টো এইফালে এখন নদী আছে ছাইডত ৰ'ব মই আপোনালোকক দেখাম ঠিক আছে আৰু সেইটো দেখিছোঁ নহয় পোষ্ট খুটাটোৰ ৰাইট ছাইডে এটা পুখুৰী আছে এইবোৰ মানে চব পথাৰে হয় আচলতে যিহেতু ইয়াতে দেৰিলৈকে পানী আছে কাৰণ নদী আছে ওচৰতে বানপানী হয় সেইটো কাৰণে ইয়াত ৰোৱাও দেৰি হয় আৰু তোলাও দেৰি হয় ৰোৱা দোৱা সকলো লেট হয় মানে গতিকে পাই গ'লোঁ চাই থাকক আমি এতিয়া গতিকে সোমাই লওঁ আৰু আহিয়ে মোৰ চকুত পৰিলে ধুনীয়াকৈ জীয়াই ৰখা এয়া কি আছে কুচিয়া মাছ এয়া আইতাই ৰবাব টেঙা লৈছে আৰু এইফালে পচলা লৈছে পচলা কেইটা দুটা চাওক এইফালে কিমান ধুনীয়া সেউজীয়া পথাৰ তাৰপিছতে এইফালে আছে আমাৰ ককা আছে এয়া আমাৰ ককা তোমাক কেনেকুৱা লাগিছে আজি ককা গোটেই দাইছিলি পকা মিছলা ফিছলা কি কেনেকুৱা লাগিছে ককা আমি আকৌ ককা আইতাৰ লগত কথা পাতি চাহ তাহ খাই মেলি আকৌ ওলাই গ'লোঁ এইফালে ডিৰাগ গেটলৈ বুলি আচলতে যোনখন আছাম আৰু অৰুণাচল প্ৰদেশৰ বৰ্ডাৰ হয় তালৈ গ'লোঁ গতিকে আপোনালোকে চাই থাকক আমি তালৈনো কেলৈ গৈছোঁ মানে আচলতে মামাই কিবা এটা বস্তু ল'বলৈ গৈছে আমিও কেইটামান বস্তু লৈ লওঁ গতিকে আপোনালোকে চাই থাকক মই হাফ পেণ্ট পিন্ধিয়ে গ'লোঁ ঘৰত থকা মামাই উঠ বুলি কোৱাৰ কাৰণে এতিয়া আকৌ পিন্ধি ল'ম আৰু স্কাৰ্টটো সেয়া হৈছে আছাম আৰু অৰুণাচলৰ সীমা মেইন বৰ্ডাৰ পালোহি আৰু আমি ইয়াৰ পৰা কিবা এটা লৈ লওঁ ওলাই আহা আকৌ এইখন দেখিছে সেই ৰেলগেটটো দেখিছে নহয় সেই ৰেলগেটটোৱে মানে আছাম আৰু অৰুণাচল এইখন দোকানত মামা সিহঁতি কিবা লৈ আছে সিহঁতৰ খোৱা বস্তু আমিও এনেই ফুৰিবলৈ গুচি আহিলোঁ আৰু Ready? 1, 2, 3. পিছত হওক কণ্টেণ্ট ফটো উঠিছে আৰু দাঁতকেইটা কেলে ক'লা এইকেইটা দাঁতকেইটা ইমেইলটো বেয়া হয় আকৌ পানী বেয়া ন
গোটেই বছৰত আপুনি অকলে খালে নেকি খালোতো অকলে খালে অকলে খালো আৰু লাগবা আৰু এক বটল খাবা কোনে দিব কোনে কিনি দিব কোনে কিনি দিব অবনে কিনি দিব গাইছ আমি যাব ওলাইছোঁ সকলোৱে গতিকে আৰু ভিডিঅ' নকৰোঁ আৰু বহুত অলপ মানে গধূলি হৈ গৈছে আপোনালোকে ভালকৈ দেখা নাই মানে অলপ ফাটি গৈছে চাগে গতিকে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আপোনালোকে যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ বাই বাই